বিগ ব্ৰেকিং নিউজ আহি পৰিছে গৌৰীপুৰৰ পৰা। গৌৰীপুৰত বন্ধন বেংকে ডিঙি কাটি কবৰ খান্দি উলিয়াব মহিলাসকলৰ পৰা বন্ধন বেংকৰ ঋণ। আজি শুভ মহালয়ৰ দিনতে গৌৰীপুৰত বন্ধন বেংকৰ পৰা ঋণ লোৱা মহিলাসকলে বন্ধন বেংকৰ কৰ্মচাৰীৰ বিৰুদ্ধে জনালে উত্তাল প্ৰতিবাদ। গৌৰীপুৰৰ বন্ধন বেংকৰ কৰ্মচাৰীয়ে ৰূপসীত ঋণ লোৱা মহিলাসকলৰ ওপৰত হাৰাশাস্তি চলোৱাৰ অভিযোগ। গৌৰীপুৰ বন্ধন বেংকে ডিঙি কাটি অথবা কবৰ খান্দি হলেও মহিলাসকলৰ পৰা উলিয়াব বন্ধন বেংকৰ ঋণ। গৌৰীপুৰৰ বৰুৱাপট্টিত অৱস্থিত বন্ধন বেংক কাৰ্যালয়ৰ একাংশ কৰ্মচাৰীয়ে ৰূপসী অঞ্চলত বন্ধন বেংকৰ পৰা ঋণ লোৱা মহিলাসকলৰ পৰা বিভিন্ন ভয় ভীতি দাবী ধমকিৰে ঋণ সংগ্ৰহ কৰিবলৈ যোৱা কাৰ্যৰ বিৰুদ্ধে মহিলাসকলে বন্ধন বেংকৰ কৰ্মচাৰীৰ বিৰুদ্ধে জনালে এই প্ৰতিবাদ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বন্ধন বেংকৰ পৰা ঋণ লোৱা মহিলাসকলৰ ঋণ মাফ কৰি দিয়াৰ প্ৰস্তুতি দিছিল। সেয়া ভুৱা প্ৰতিশ্ৰুতি বুলি বন্ধন বেংকৰ কৰ্মচাৰীয়ে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অভিযোগ কৰে। ৰূপসী অঞ্চলৰ শতাধিক মহিলাই চৰকাৰ আৰু বন্ধন বেংকৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি বিভিন্ন শ্লোগানেৰে আকাশ বতাহ কঁপাই তোলে। লগতে চৰকাৰে অতি সোনকালে বন্ধন বেংকৰ ঋণসমূহ মাফ কৰি দিয়াৰ সুব্যৱস্থা কৰি দিবলৈ আহ্বান জনায়। গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মোল্লা। কোকৰাঝাৰ জিলাৰ ৰূপসী আমাৰ ঘৰ, ৰূপসীত আমাৰ ঘৰ আৰু আমাৰ মানে বন্ধনৰ বিষয়ে আমি ইয়াত আন্দোলন কৰিব বা আমি আলোচনা কৰিবলৈ আহিছোঁ। আমি ডক্টৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়ালৈ আমি কিছুমান আবেদন জনাইছোঁ। কাৰণ আমাৰ বন্ধন বেংকৰ যিখিনি আমাৰ ঋণ দিয়া বা মাফ দিয়া কথা আছিল আৰু কি সেইখিনি আমাৰ মানে মাফ হৈছে নে নাই আমি নাজানো। আমি মহোদয়ক আমি অনুৰোধ কৰি জনাইছোঁ যে এইখিনি আমাক জনাই দিব লাগে, কিয়নো আমাক বন্ধন বেংকে আমাৰ মহিলাবিলাকৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰিছে। সপ্তাহে কিস্তি ল'ব আহে আৰু ইহঁতে আহি আমাৰ মহিলাখিনিৰ ওপৰত নানান ধৰণৰ অত্যাচাৰ আৰম্ভ কৰিছে। গতিকে আমি মহোদয়ক অনুৰোধ জনাওঁ যাতে আমাৰ মহিলাখিনি, দুখীয়া মহিলাখিনিয়ে আজি ঋণ দিব নোৱাৰি আজি পলাই থাকিব লগাত পৰিছে। কাৰণ সিহঁত মহিলাখিনি পলাই আছে। আমাৰ অফিচখিনি হৈছে গৌৰীপুৰ বৰুৱাপট্টিত আৰু তাতে আৰু বুধবাৰে আমাৰ কিস্তি পৰে। সেই কিস্তিখিনিত আজি আমাৰ আজি বুধবাৰতে আহিছে আৰু মহিলাখিনি যদি পইচা নিদিয়ে গোটত তেনেহ'লে ঘৰে ঘৰে যায় আৰু ঘৰে ঘৰে যাই মানে নানান ধৰণৰ অত্যাচাৰ কৰে। কিছুমানৰ ঘৰ তালা মাৰিব খোজে আৰু কিছুমানক কালি কৈছিলে, যোৱা বুধবাৰে কৈছিলে যে সিহঁতৰ মানে ডিঙি কাটি হ'লেও পইচা দিব লাগিব, পইচা হ'লে দিব লাগিব। আপোনালোকৰ মানে চৰকাৰ যিখন আমাৰ মাননীয়